হেল্ল' এভৰিৱান, কেনেকুৱা আপোনালোকৰ? আশা ৰাখিছোঁ আপোনালোক সকলো সুস্থ হৈ আছে। যিহেতু বহুত বেছি গৰম পৰিছে, একো বনাই খাবলৈ মন নাযায়। তথাপিও জীয়াই থাকিবলৈ হ'লেতো খাবও লাগিব আৰু খাবৰ কাৰণে বনাব লাগিব। আৰু যদি বনোৱা বস্তুটো অকণমান সোৱাদ লগা হয় তেনেহ'লে খায়ো ভাল লাগে আৰু খুৱায়ো ভাল লাগে। সেইটো কাৰণে আজি মই আপোনালোকৰ লগত মাছৰ কণী, বুট দাইল আৰু বেঙেনাৰ এটা বৰ ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আৰু আপোনালোকে যদি আগতে এনেদৰে বনাই খোৱা নাই তেনেহ'লে এবাৰ নিশ্চয় বনাই খাই চাব। আৰু যিসকলে বনাই খাইছে তেওঁলোকে ইয়াৰ সোৱাদটোৰ কথা গম পাইছেই। ঘৰত যেতিয়া মাছৰ কণী আনিব তেতিয়া আপোনালোকে এনেদৰেহে বনাই খাব মন যাব। বেলেগ একো পদ্ধতি আপোনালোকৰ ভাল নলগা হ'ব, ইমানেই সোৱাদ লগা হয়। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছৰ কণী এই আঞ্জাখন বনাবৰ কাৰণে মই এয়া মাছৰ কণী লৈছোঁ আৰু এয়া কেইটামান বুট দাইল তিয়াই ৰাখিছিলোঁ। আৰু এইফালে লৈছোঁ এটা বেঙেনা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু এটা পিঁয়াজ ডাঙৰকৈ কুটি লৈছোঁ। লগতে এফাল বিলাহী লৈছোঁ। বিলাহীৰ পৰিমাণটো কমকৈ দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে বেছিকৈ দিব পাৰে। আৰু লগতে দি লৈছোঁ জিৰা, ধনিয়া, ফিছ মছলা আৰু জ্বলা জলকীয়া আধা চামুচকৈ লৈছোঁ। আৰু এয়া মই পানীত এনেদৰে মছলাৰ এটা পানী বনাই লৈছোঁ। আনফালে এখন পেনত মই মিঠাতেল গৰম হ'ব দিলোঁ। যেতিয়া মিঠাতেলখিনি গৰম হ'ল তেতিয়া তাতে মই মাছৰ কণীখিনি ফ্ৰাই কৰি লৈছোঁ। ইয়াত মই হালধি, নিমখ একো ব্যৱহাৰ কৰা নাই, অকল তেলত ফ্ৰাইহে কৰি ল'ম অলপ সময়ৰ কাৰণে। ইয়াৰ মাজতে আপোনালোকক এটা অনুৰোধ কৰোঁ, ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ চাব। এটা ছাইড যেতিয়া ফ্ৰাই হৈ গ'ল মই এইটো লুটিয়াই ল'লোঁ। 4 টুকুৰা মাছৰ কণী লুটিয়াই হৈ গ'ল আৰু এতিয়া এইখিনি মই গাপ মাৰি অকণমান সময় সিজিবৰ কাৰণে ৰাখিম। যিহেতু আমি পিছত পানী দি এইখিনি সিজাব লাগিব, এতিয়া অকল ফ্ৰাইহে কৰি লোৱা হৈছে। আৰু এয়া মোৰ ইটো ছাইড যেতিয়া হৈ গ'ল মই এইখিনি নমাই ৰাখি দিলোঁ। এতিয়া একেখন পেনতে মই যিখিনি বেঙেনা কাটি থৈছিলোঁ সেইখিনি ফ্ৰাই কৰি ল'ম। বেঙেনাটো সম্পূৰ্ণ সিজিব নালাগে, জাষ্ট অকণমান ফ্ৰাই হ'লেই হৈ যাব। আৰু ঢাকনখন লগাই দিছোঁ যাতে সোনকালে হয়। আৰু এয়া দেখিছে বেঙেনাখিনি এটা ছাইড মোৰ ফ্ৰাই হৈ গ'ল। এতিয়া লুটিয়াই লৈছোঁ। পুনৰ ঢাকন লগাই অকণমান সময় সিজিবৰ কাৰণে ৰাখি দিম যাতে কোমল হৈ যায়। আৰু এয়া দেখিছে মোৰ বেঙেনাকেইডোখৰ হৈ গ'ল, এটা ছাইড ফ্ৰাই হৈ গ'ল। এতিয়া এইকেইটুকুৰাও মই মাছৰ কণীৰ লগতে কাঢ়ি ৰাখিছোঁ। আৰু ইয়াতে অকণমান নতুনকৈ মিঠাতেল দিলোঁ আৰু যেতিয়া মিঠাতেলখিনি গৰম হৈ গ'ল কুটি ৰখা পিঁয়াজটো দি ল'লোঁ আৰু অকণমান সময় ভাজি ল'ম যাতে পিঁয়াজৰ কেঁচা গোন্ধটো নাইকিয়া নহয়। তাৰপিছত যেতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ আহিলে তেতিয়া ইয়াতে মই আদা নহৰু বটা এচামুচ দি লৈছোঁ আৰু ভালদৰে মিক্স কৰি লৈছোঁ। এইখিনিও মই আকৌ অকণমান সময় সিজিবৰ কাৰণে ৰাখিম যাতে আদা নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া নহয়। তাৰপিছত যিখিনি মছলা পানী আমি বনাই ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। দি এইখিনি ভালদৰে লৰাই ল'ম। আৰু এতিয়া ইয়াতে মই কাটি ৰখা বিলাহীখিনি দি দিলোঁ আৰু লৰাই লৈছোঁ অকণমান সময়। তাৰপিছত ইয়াতে দি লৈছোঁ আধা চামুচ নিমখ আৰু দিছোঁ আধা চামুচ হালধি। এইখিনি আকৌ অকণমান সময় লৰাই লৈছোঁ। লৰাই লৈ ঢাকন লগাই অকণমান গাপত ৰাখিছোঁ যাতে বিলাহীখিনি কোমল হৈ আহে। যেতিয়া বিলাহীখিনি কোমল হৈ গ'ল তাতে মই তিয়াই ৰখা বুট দাইলখিনি দি লৈছোঁ আৰু অকণমান পানী দি দিছোঁ যাতে বুট দাইলকণ অকণমান সিজি যায়। তাৰপিছত ঢাকন লগাই দিছোঁ। ঢাকন লগোৱাৰ পিছত এয়া দেখিছে 5 মিনিটৰ পিছত বুট দাইলখিনি মোৰ অকণমান আধা সিজা নিচিনা হৈ গ'ল। আৰু এতিয়া এইখিনি ভালদৰে লৰাই ল'লোঁ। লৰাই লৈ যিখিনি বেঙেনা ফ্ৰাই কৰি ৰাখিছিলোঁ সেই বেঙেনা কেইটুকুৰা আৰু মাছৰ কণী যে ফ্ৰাই কৰিছিলোঁ সেইখিনি মই অকণমান সৰু সৰু কৰি দিছোঁ। বেছি ডাঙৰ হৈ থাকিলে মছলাটো নোসোমালে খাবলৈ ভাল নালাগিব, সেইটো কাৰণে অকণমান কাটি টুকুৰা টুকুৰা কৰি ল'লোঁ। লৈ এইখিনিও দি ল'লোঁ। দি লৈ ভালদৰে মজাই লৈছোঁ যাতে মছলাটো মাছৰ কণীত ভালদৰে লাগি যায়। তাৰপৰা ঢাকন লগাই 1 মিনিট সময়ৰ কাৰণে ৰাখি দিলোঁ। আৰু তাৰপিছত ইয়াত মই গৰম পানী দি লৈছোঁ। পানী দিয়াৰ পিছত এইখিনি মই অলপ সময় সিজিবৰ কাৰণে ৰাখি দিম। যিহেতু মাছৰ কণীখিনি ফ্ৰাইহে কৰি লোৱা হৈছিলে, এই ভিতৰবিলাক দেখিছে ভালদৰে সিজা নাই, সেইটো কাৰণে মই এতিয়া ঢাকন লগাই পুনৰ এইখিনি অলপ সময়ৰ কাৰণে ৰাখি দিম যাতে পানীটোও শুকাই যায় আৰু এইখিনি ভালদৰে সিজিও যায়। আৰু এয়া দেখিছে
5-10 মিনিটৰ পাছত এই পানীটো সম্পূৰ্ণ শুকাই গ'ল অকণমান আছে এইখিনি একেবাৰে শুকুৱাই নেপেলাওঁ যিহেতু একেবাৰে শুকুৱাই পেলালে খাবলৈ ভাল নহ'ব সেইটো কাৰণে মই ইমানটোকে ৰাখিছোঁ আশা ৰাখিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব স্ক্ৰীনত মই দুটা ভিডিঅ' লগাই দিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে সেইকেইটা ভিডিঅ' চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ